Feel the waves cut through me, hypnotized by the sounds I'm breathing in. হেল্ল' বন্ধু বান্ধৱীসকল, মই মিতালী ৰাণীয়ে সকলোকে আমাৰ কিটচেন এমাৰ ভ্লগছলৈ জনাইছোঁ স্বাগতম। আজি মই আপোনালোকলৈ লৈ আহিছোঁ কঁঠালৰ মুচিৰ তৰকাৰী ৰেচিপি। গতিকে আহক পলম নকৰি আমি ৰেচিপিটো আৰম্ভ কৰি দিওঁ। এটা বাটিত গোটা ধনিয়া আধা চামুচ, গোটা জিৰা আধা চামুচ, 7 ফুটা নহৰু, শুকান জলকীয়া এটা, আদা এটুকুৰা, ৰঙা জলকীয়া এটা আৰু কেইটুকুৰামান দালচেনি লৈছোঁ। এতিয়া এইখিনি পানীৰে তিয়াই ৰাখিম। দুটা পিঁয়াজ কাটি লৈছোঁ। কাটি লোৱা পিঁয়াজখিনি মছলা তিয়াই থোৱা বাটিটোত দি দিলোঁ। এটা বিলাহী কাটি ল'লোঁ। কাটি লোৱা বিলাহীখিনিও মছলা তিয়াই ৰখা বাটিটোত দি দিলোঁ। এতিয়া এইখিনি মিক্সিত পেষ্ট বনাই ল'ম। পেষ্ট বনোৱা হৈ গ'ল। এতিয়া ইয়াতে এচামুচ গৰম মছলা দিলোঁ, আধা চামুচ জলকীয়া গুড়ি দিলোঁ, প্ৰয়োজন মতে হালধি গুড়ি দিলোঁ আৰু ভালদৰে মিহলাই ল'লোঁ। এই ৰেচিপিটোত মই আধা চামুচ ঘিউ ব্যৱহাৰ কৰিম। কঁঠালৰ মুচিৰ বাকলি আঁতৰাই এনেদৰে টুকুৰা কৰি লৈছোঁ আৰু ভালদৰে ধুই কুকাৰত দি দিছোঁ। এটা আলু ভালদৰে ধুই টুকুৰা কৰি কুকাৰত দি দিলোঁ। অলপ পানী দি দিলোঁ, অলপ নিমখ দি দিলোঁ। এতিয়া ঢাকনি লগাই গেছত 2টা চিটি মাৰিবলৈ দি দিম। কুকাৰ ঠাণ্ডা হোৱাৰ পিছত কুকাৰৰ পৰা সিজিবলৈ দিয়া কঁঠাল আৰু আলু উলিয়াই লৈছোঁ। এতিয়া সিজোৱা কঁঠালখিনি হাতেৰে সৰু সৰু টুকুৰা কৰি ল'ম। খুব বেছি সৰু টুকুৰা কৰাৰো প্ৰয়োজন নাই, ঠিক এনেকুৱা ধৰণৰ টুকুৰা কৰিলে হৈ যাব। গেছৰ ফ্লেম মিডিয়াম ৰাখি কেৰাহী পাতি দিছোঁ। কেৰাহী গৰম হোৱাত তেল বাকি দিছোঁ। গৰম তেলত এতিয়া তেজপাত, পাঁচফোৰণ, গোটা জিৰা, গোটা ধনিয়া দি দিলোঁ। কাটি থোৱা পিঁয়াজ এটাও দি দিলোঁ। এতিয়া এইখিনি মিডিয়াম ফ্লেমতে ৰঙচুৱাকৈ ভাজি ল'ম। বিলাহী, পিঁয়াজ আৰু শুকান মছলাৰ মিশ্ৰণখিনি এতিয়া ইয়াতে বাকি দিম। এই মিশ্ৰণখিনি এতিয়া পনীয়া হৈ আছে। এই মিশ্ৰণখিনি শুকান হ'ব লাগিব আৰু যেতিয়ালৈ এই মিশ্ৰণৰ পৰা অতিৰিক্ত তেলখিনি বাহিৰ নহয় তেতিয়ালৈকে হেতাৰে লৰাই লৰাই ভাজি থাকিব লাগিব। এয়া চাওকচোন, মিশ্ৰণৰ পৰা অতিৰিক্ত তেল ওলাবলৈ আৰম্ভ কৰি দিছে। এতিয়া ইয়াতে সিজাই লোৱা কঁঠাল আৰু আলু দি দিলোঁ। সোৱাদ অনুসৰি নিমখ দি দিলোঁ। কঁঠালখিনি সিজিবলৈ দিওঁতেও নিমখ দিছিলোঁ, সেই কথাটো মনত ৰাখিব লাগিব, কাৰণ কঁঠাল সিজোৱা পানীখিনিও আমি ব্যৱহাৰ কৰিম। এইখিনি ভালদৰে শুকান হৈ আহিছে। এতিয়া ইয়াতে অলপ পানী দি দিম। এতিয়া দি দিম কঁঠাল সিজোৱা পানীখিনি আৰু মিডিয়াম টু হাই ফ্লেমত 7-8 মিনিটৰ বাবে সিজিবলৈ দি দিম।
7 মিনিট সিজাৰ পিছত এতিয়া মই ইয়াতে আধা চামুচ ঘিউ দি দিলোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে যদি ঘিউ দিবলৈ বেয়া পায় তেতিয়াহ'লে নিদিব। এই আঞ্জাখন এতিয়া মোৰ বনোৱা সম্পূৰ্ণ হৈ গ'ল। মই গেছ ষ্টভ অফ কৰি দিলোঁ। এয়া চাওক, কঁঠালৰ মুচিৰ তৰকাৰী এতিয়া খাব পৰা হৈ গ'ল। গৰম গৰম ভাত অথবা গৰম গৰম ৰুটি অথবা পুৰিৰ লগত এই আঞ্জাখন খাবলৈ খুব জুতি লগা হয়। যদি এই ৰেচিপিটো আপোনালোকৰ পচন্দ হৈছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব। সকলোৱে সতৰ্ক থাকিব, শান্তিৰে থাকিব। ধন্যবাদ।